পিছে পুনৰ স্বাগতম জনাইছো ৰাইজ তেখেত তপা চৌধুৰী দৰ্শক মণ্ডলী আপোনালোকৰ ইফালে সিফালে অলিয়ে গলিয়ে ঘটি থকা ঘটনাসমূহৰ সৈতে আগবঢ়াইছো আপোনালোকলৈ দিছপুৰ স্পেচিয়েল বাবুলি বারে বারে তুমি আহিবা বুলি বারে বারে পদূলি মুখলে আগচোতালৰ কৰবি জোপাৰ আগচোতালৰ কৰবি জোপাৰ কি জানি শুবা জানি খুবা আপুনি একদম আজি কিন্তু মোক ফাইনেল ডিচিছন এটা দিবই লাগিব আপুনি বিদ্যুৎ বৰ্ডলৈ হ'ব পাৰে অসমৰ ডাঙৰ মানুহ হ'ব পাৰে আপুনি তোমাৰ হ'ল কিনো কথাটো যে আপুনি মোক কিমান দিনে মোক ফাঁকি মাৰি মাৰি এতিয়ালৈকে অকণিব মই মন কৰি আছো কিছেনৰ পৰা মন কৰি আছো আপুনি মোক কথা কৈ দিছো কিন্তু আপুনি সদায় সদায় এনেকে নহ'ব নহয় আপুনি মোক আগতে নকলে কেলে বিয়া পতা তোমাৰ হ'ল কিনো কৰিলো মই কি হ'বলৈ বাকী আছে কওকচোন বাৰু যদি এনেকে সদায় সদায় বাট চাই থাকে এনেকে আপুনি পদূলিলে চাই আছে মই কিছেনৰ পৰা মন কৰি আছে এইটোতো নাপায় নহয় কথাটো তুমি নহয় আপুনি মোক কথাই নক'ব আপুনি দেখি আছো নহয় আপুনি কওকচোন আপুনি কালে বাট চাই আছে ইমানকে মোৰ লাইফটোক লৈ পেলাই আপুনি খেলা কৰিবলৈ আহিছে মই বহুত বেয়া পাইছো আপোনাক আগতে মোক কৈ নিদিলে কেলে মই আগলৈ গুচি গ'লো ডাইভৰ্চ দি দিয়ক মোক লাগিলে কিন্তু আপুনি ডাঙৰ মানুহ যে সেইটো কাৰণে একো কৰিব নোৱাৰো এইখন ঘৰত কিন্তু ময়ে হোম মিনিষ্টাৰ আৰু সেই কিন্তু আপুনি ডাঙৰ মানুহ অসমৰে ডাঙৰ মানুহ মোৰ আগত কিন্তু ইমান ডাঙৰ মানুহ নহয় ৰবাচোন আপুনি কালে আপুনি যে এনেকে এনেকে আছে যে মোৰ এইটো মোৰ গাত নালাগিব নেকি নিজৰ মানুহটোৱে বেলেগৰ কাৰণে এনেকে ৱেইট কৰি থকা দেখিলে কৈ দেখি নেকি এনেকুৱা লাগিব পাৰে তুমি মোৰ কথাটো শুনাচোন আৰু কি শুনাবলৈ বাকী আছে কওকচোন বাৰু মোৰ জীৱনটোক একদম আপুনি শেষ কৰি পেলালে ৰবাচোন নাকান্দিবাচোন তুমি মই তোমাৰ শপত খাই কৈছো মই কাৰোলে বাট চোৱা নাই কাৰেণ্টটো যে নাই জানানা না মই কাৰেণ্টটোলে চাই আছো এনেকে দৰ্শক মণ্ডলী বিষয় মুখত দিয়াচোন কোনগেলে ক'ত দিয়ালোন বৰ মুখবোৰ কৰিবলৈ বন্ধ এনি টাইম ৰাইজক হহুৱাটোৱে আমাৰ দুজনৰ মন্ত্ৰ পিছে সময়ো আহিছে কমি আমনিও লাগিছে চাগে হাঁহি একমাত্ৰ আপোনালোকৰ স্বাস্থ্যৰ কথা খেয়াল ৰাখি এই চুপতি 365ৰ পৰা বিদায় মাগি পুৱাই থৈ যাওঁ আকৌ এবাৰ প্ৰত্যেক মঙলবাৰে নিশা 10 বজাত আৰু দেওবাৰে বিয়লি 4:30 বজাত চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান চুপতি 365 ধন্যবাদ।